নমস্কাৰ আজি মই পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। পৃথিৱীৰ প্ৰধান চাপবলয়কেইটা প্ৰধানতঃ বায়ুৰ চাপৰ যিটো তাৰতম্য সেইটোৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হ'ল নিৰক্ষীয় নিম্নচাপ বলয় অৰ্থাৎ ইকুৱেটৰিয়েল ল' প্ৰেছাৰ বেল্ট। দ্বিতীয়টো হ'ল উপক্ৰান্তীয় উচ্চচাপ বলয় অৰ্থাৎ ছাব ট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট। আৰু 3 নম্বৰটো উপমেৰুও নিম্নচাপ বলয় অৰ্থাৎ ছাব পোলাৰ ল' প্ৰেছাৰ বেল্ট। আৰু একেবাৰে শেষৰটো 4 নম্বৰটো মেৰুদেশীয় উচ্চচাপ বলয় পোলাৰ হাই প্ৰেছাৰ বেল্ট, যিটো আমি দুয়োটা মেৰুৱে কভাৰ কৰি থকা দেখোঁ। চিত্ৰত দেখুওৱাৰ দৰে এইটো আমাৰ পৃথিৱীৰ চাপমণ্ডলৰ এটা চিত্ৰ। ইয়াত মই সাধাৰণভাৱে বলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰিম। প্ৰথমতে আমি চাওঁ 0 ডিগ্ৰী, যিডাল বিষুৱ ৰেখাই ইয়াত টানি লোৱা হৈছে বিষুৱ ৰেখা, আৰু বিষুৱ ৰেখাই দুটা হেমিস্ফেয়াৰ বা যি দুটা আমাৰ গোলাৰ্ধ আছে, উত্তৰ আৰু দক্ষিণ, এই দুটাক ভাগ কৰিছে। সেইকাৰণে ইয়াতে 0 ডিগ্ৰী অৱস্থানটো, ইফালে উত্তৰ ইফালে দক্ষিণ। আৰু নিৰক্ষীয় নিম্নচাপ মণ্ডলটো যিটো আমি প্ৰথমতেই পাইছোঁ, সেই নিৰক্ষীয় নিম্নচাপ মণ্ডলটোৰ অৱস্থান বিষুৱৰ পৰা 10 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু বিষুৱৰ পৰা এইফালে 10 ডিগ্ৰী দক্ষিণ অক্ষাংশত অৱস্থিত। এই ঠাইখিনিত কি হয়, সূৰ্যৰ পোহৰটো পোনপটীয়াকৈ পৰে, আৰু সেইকাৰণে ইয়াত উত্তপ্ত পৰিস্থিতি এটা হৈ থাকে বায়ুৰ। আৰু আমি জানো যে বায়ু যেতিয়া উত্তাপটো বেছি হয় বায়ুৰ, তেতিয়া কি হয়, বায়ু সদায় পাতল হয় আৰু ওপৰলৈ উৰি যায়। সেইকাৰণে এই অঞ্চলৰ বায়ুখিনি ঊৰ্ধ্বগামী অৰ্থাৎ ওপৰৰ ফালে উঠি যায়। ইয়াত আমাৰ ভূপৃষ্ঠৰ সমান্তৰালভাৱে মানে আনুভূমিকভাৱে বতাহ বলা একেবাৰেই দেখা নাযায়। ইয়াত সদায় পাতল বায়ুখিনি ওপৰলৈ গুচি যায়। সেইকাৰণে ইয়াত এটা শান্ত পৰিৱেশ দেখা যায়, মানে বতাহ বলা দেখাই নাযায়। আৰু সেইকাৰণে এই বলয়টোক কি বুলি কোৱা হয়, সাধাৰণতে নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বুলি কোৱা হয়, ইকুৱেটৰিয়েল ডলড্ৰাম, যিটো খুবেই ইম্পৰ্টেণ্ট। আৰু লগতে এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ কিন্তু বেছি দেখা যায়। গতিকে আমি নিৰক্ষীয় নিম্নচাপ মণ্ডলৰ বিষয়ে আলোচনাখিনি চমুকৈ কৰিলোঁ। এতিয়া আহিছোঁ আমি দ্বিতীয়টো যিটো স্তৰ, উপক্ৰান্তীয় উচ্চচাপ বলয় অৰ্থাৎ ছাব ট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট। দ্বিতীয়টো এইটো আছিল আমাৰ প্ৰথম 10 ডিগ্ৰী অক্ষাংশলৈকে যিটো আছিলে। এতিয়া আমাৰ দ্বিতীয়টো হ'ল, দ্বিতীয়টো আমাৰ 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ আৰু 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী দক্ষিণ অক্ষাংশ, অৰ্থাৎ দেখিবলৈ পাইছেনে, এইটো 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ অক্ষাংশ, এইফালেও 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী উত্তৰ অক্ষাংশ উপক্ৰান্তীয় উচ্চচাপ মণ্ডলে অৱস্থান লৈছে। গতিকে আমি এতিয়া চাওঁ, আমি পাইছিলোঁ যে নিৰক্ষীয় নিম্নচাপ মণ্ডলৰ যিখিনি বায়ু আছে উত্তপ্ত হৈ কি হয়, ঊৰ্ধ্বগামী হয়। গতিকে ঊৰ্ধ্বগামী হোৱা ইয়াৰ বায়ুখিনি এইফালে আৰু এইফালে অগ্ৰসৰ হৈ গুচি যায়। আৰু এই ঊৰ্ধ্বগামী হোৱা যিখিনি বায়ু ৰাখি ইয়াত থাকে, পিছত কি হয়, ইয়ালৈ অহাৰ পাছত ঠাণ্ডা হ'বলৈ ধৰে। আৰু কি হয়, ঠাণ্ডা বায়ু সদায় গধুৰ হয় আৰু উত্তপ্ত বায়ু পাতল। গতিকে ইয়াত উত্তপ্ত হৈ অহা যিখিনি বায়ু এইফালে অগ্ৰসৰ হয়, সেইখিনি ইয়াত আহি লাহে লাহে ঠাণ্ডা হয় আৰু পাতল হয়, গধুৰ হয়। আৰু গধুৰ বায়ু কি হৈ থাকে, তললৈ নামি আহে। আৰু 2 মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। আৰু এই অঞ্চলত কি হয়, বায়ুৰ যিটো গতি প্ৰধানকৈ নিম্নমুখী হয়, মানে ইয়াত ওজন বেছি হ'লে, মানে গধুৰ যিটো বেছি হয়, শীতল হয় বায়ুখিনি, সেইকাৰণে তললৈ নামি আহে বায়ুখিনি, অৰ্থাৎ অৰ্ধগামী। আৰু কি হয়, সেইকাৰণে ইয়াত কি হয়, বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হোৱাৰ কাৰণে ইয়াত বতাহ কি হয়, অনুভূত নহয়। আৰু সেইকাৰণে ইয়াত সাগৰীয় যিটো পথ থাকে, সাগৰত জাহাজ নাও আদি চলে, এইবিলাকত বতাহ নবলাৰ কাৰণে কি হয়, ইয়াত সাগৰৰ নাও বা জাহাজ চলাবলৈ যথেষ্ট অসুবিধা হয়। কোৱা হয় যে মধ্যযুগত ইউৰোপীয় নাবিকসকলে এই অঞ্চলত জাহাজ চলোৱাত যথেষ্ট অসুবিধা পাইছিল, কাৰণ ইয়াত বতাহ একেবাৰেই নবলে। আৰু বতাহৰ চলাচল প্ৰায় নথকাৰ কাৰণে কি কৰিছিলে তেওঁলোকে, যিবিলাক জাহাজত তেওঁলোকে নাবিকসকলে ঘোঁৰা লৈ আহিছিল নিজৰ সুবিধাৰ কাৰণে, সেই ঘোঁৰাবিলাক এই ঠাইখিনিত পেলাই দি নিজৰ জাহাজৰ অৱস্থা বা
যিটো মানে জাহাজৰ যিটো ওজন কমাবলৈ তেওঁলোকে তাত পেলাই দিছিল সাগৰৰ পানীত আৰু সেইকাৰণে এই ঠাইখিনি কি বুলি কোৱা হয় অশ্ব অক্ষাংশ বুলি কোৱা হয় অৰ্থাৎ অশ্ব মানে খৰা আৰু অশ্ববিলাকক পানীত পেলাই দিছিল কাৰণে এই অক্ষাংশখিনিক অশ্ব অক্ষাংশ বুলি কোৱা হয় উপমেৰুদেশীয় নিম্ন চাপ বলয় এইটো আছে 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী দক্ষিণ অক্ষাংশ আৰু এইফালেও 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে ইয়াৰ বৈশিষ্ট্য হ'ল পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত কি হয় পৃথিৱীৰ যিটো আৱৰ্তন গতি আছে সেইটো দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি এই দুই ঠাইত ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় গতিকে যেটো উপমেৰু অঞ্চলৰ বায়ু থাকে যিখিনি সেইখিনি কি হয় উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হৈ আহে আৰু তেতিয়া উপমেৰু অঞ্চলটোত বায়ুৰ পৰিমাণ হ্ৰাস পায় তাত নিম্ন চাপৰ সৃষ্টি হয় যিখিনি ইয়াতে আছে সেইখিনি যদি বিক্ষিপ্ত হৈ উপক্ৰান্তীয় অঞ্চলৰ ফালে গুচি যায় তেতিয়া কি হ'ব ইয়াত থকা বায়ুখিনি খালী হৈ যাব শূন্য হ'ব আৰু লগে লগে নিম্ন চাপৰ সৃষ্টি হ'ব আটাইতকৈ শেষৰটো মানে মেৰুদেশীয় যিটো উচ্চ চাপ বলয় হেতুত কি হয় পনপটীয়াভাৱে সূৰ্যৰ পোহৰ একেবাৰেই নপৰে গতিকে তাৰ অভাৱত কি হয় তাত শীতল পৰিৱেশ এটাই বিৰাজমান অৰ্থাৎ তাত বৰফে আৱৰি থাকে প্ৰায় বছৰৰ প্ৰতিটো সময়ে লগতে অতিপাত ঠাণ্ডা আৰু ইয়াৰ বায়ু শীতল হোৱাৰ কাৰণে কি হৈ থাকে পানীবিলাক বৰফৰ ৰূপতেই থাকে আৰু সেয়েহে এই অঞ্চলত জলীয় বাষ্প প্ৰায় নাথাকেই ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে যিহেতু কি নহয় ইয়াতে জলীয় বাষ্প একেবাৰেই নাই সেইবাবে কি হয় বায়ুৰ উচ্চ চাপ থাকে আৰু সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চ চাপ বলয় বুলি কোৱা হয় কাৰণ ইয়াতে উচ্চ চাপ বিৰাজমান আৰু এইখিনি আমাৰ দুয়োটা মেৰুতে থাকে এইফালে এটো 80 ডিগ্ৰীৰ পৰা এইখিনিলৈকে আকৌ এইখিনিও আমাৰ একে ধৰণে আছে গতিকে এই দুটাত উচ্চ চাপ সাধাৰণতে উচ্চ চাপ থাকে আৰু এইটোত নিম্ন চাপ এইখিনিত আৰু এইখিনিত আমাৰ কি হয় দুয়োটাতে মেৰুবিলাকত আমি এনেও জানো যে ইয়াত সূৰ্যৰ ৰশ্মি একেবাৰেই কম নপৰে বুলি ক'ব পাৰি গতিকে ইয়াত সাধাৰণতে ঠাণ্ডা এটা পৰিৱেশে বিৰাজমান হৈ থাকে বৰফ থাকে গতিকে ইয়াৰ চাপটো সদায় উচ্চ বায়ুৰ চাপটো গতিকে আমাৰ প্ৰায় গোটেইকেইটাৰে আলোচনাখিনি সাধাৰণভাৱে কৰাই হ'ল লিখতে অসুবিধা হ'ব নালাগে আৰু এটা কাম কৰিব পাৰে আমাৰ চিত্ৰটো লাগিব এইখিনি লিখিলে গতিকে চিত্ৰটো লিখাৰ সময়ত এনেকৈ ভগাই ল'ব লাগিব আমি গলকে এনেকৈ টানি ল'লোঁ প্ৰথমতে টানি ল'ম আমি বিক্ষোভ ৰেখা ৰাফলি আমি বিক্ষোভডাল টানি ল'ম 0 ডিগ্ৰী আৰু 0 ডিগ্ৰীৰ পৰা আমাৰ প্ৰথম যিটো আছে নিৰক্ষীয় নিম্ন চাপ বলয় সেইখিনি আমি এইফালে 10 ডিগ্ৰী উত্তৰ এইফালে 10 ডিগ্ৰী উত্তৰ কৰি ল'ম সেইকাৰণে প্ৰথমৰটো দিছোঁ কাৰণে নাম্বাৰ 1 দি দিছোঁ মই নিৰক্ষীয় নিম্ন চাপ বলয় এইটো ইকুৱেটৰিয়েল ল' প্ৰেছাৰ বেল্ট ছেকেণ্ডটো আমি দিম যেটো উপক্ৰান্তীয় উচ্চ চাপ বলয় এইটো আছে আমাৰ 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী 25ৰ পৰা 35 ডিগ্ৰী উত্তৰ অক্ষাংশ এইফালেও সেই একে হ'ব তাৰপিছত যেটো আমাৰ 3 নম্বৰ উপমেৰুদেশীয় নিম্ন চাপ বলয় এইখিনি আমাৰ কিমান আছে 60 ডিগ্ৰী উত্তৰৰ পৰা 70 ডিগ্ৰী উত্তৰ অক্ষাংশ এইফালেও 60 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী উত্তৰ দক্ষিণ অক্ষাংশ গতিকে এনেকৈ নাম্বাৰ ৱাইজ মনত ৰাখিলে ভালকৈ মনত থাকিব তাৰপিছত একেবাৰে শেষত আমাৰ মেৰু দুইটা আছে উত্তৰ আৰু দক্ষিণ গতিকে সেই দুটাত কি কৰিব লাগিব আমি 80 আৰু এইফালে 90 তাৰপিছত আমি বৈশিষ্ট্যখিনি বহলাই লিখি দিলেই হ'ল আশা কৰোঁ সাধাৰণভাৱে বুজি পাইছে থেংক ইউ কিবা বুজি নাপালে জনালে হ'ল মই বুজাবলৈ চেষ্টা কৰিম